হাই গাইজ কি খবৰ মোৰ একেবাৰে গাইজ বহিৰা তো আজি গাইজ মানে আছে মাকালিত বিয়া তো আজি গাইজ মামাৰ বিয়া তো আৰু মাকালিত বিয়া আছিল 8 জানুৱাৰী মানত আপোনালোকে যদি ভ্লগটো চোৱা নাই চাই ল'ব মাহীৰ বিয়া আছিল গাইজ মানে মাকালিত চব মানে মামা মাহী চব মানে গাইজ মই অলপমান হালদি লাগে লৈছোঁ যাবা টাইমৰ লগি মানে গা ধুবা টাইমৰ লগি আৰু অলপ গাইজ মানে যাওঁ আৰু গা ধুবা তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গা ধুই আহিলোঁ মই আৰু এই গাইজ গা ধুই কেনে ৰেডি হ'লে গাইজ আগতাকে ওলাই এই চুলি গছে খালেও খোৱা নাই তো গাইজ মই এনে ক'ৰবাত যাব লগা হ'লে কাপোৰ চাপোৰ আগতে মানে ভাবিছিলোঁ চাই থাকোঁ কিন্তু লাষ্টত যাই কেনে গাইজ সেইযোৰ কাপোৰ কেঞ্চেল যায় যাই কেনে গাইজ লাষ্টত জিন্সৰ পেণ্টে হৈ যায় যদি ভাবোঁ মই ফ্ৰক আৰু বা কুৰ্তা চুৰ্তা পিন্ধি যাম বুলি কেনে তো লাষ্টত জিন্সৰ পেণ্টে হৈ যায় এই হাঁহি তো এতিয়া বলক গাইজ ৰেডি হ'ম মোৰ অলা হল তো লাষ্টত যাই কেনে জিন্সৰ পেণ্ট পিন্ধিলোঁ তো গাইজ তেওঁ গাইজ যাব লাগে আৰু মানে এয়া চিমনা নানি অনা আহি আছে আৰু ইফালে গাইজ ধুনু ৰেডি তো পূৰা চিম কাম খাই লৈছোঁ আৰু পূৰা জাম্পাৰ তাম্পাৰ পিন্ধি লৈছোঁ গাইজ আহাতৰ ঠাণ্ডা লাগিব পাৰে আৰু তাহাঁতৰ ঠাণ্ডা লাগিব চুনি গাইজ আৰু পেটটো মানে ঠাণ্ডা আন অলপমান ৰ'দ ভালকৈ দিয়া নাই তো যাব লগ গাইজ যাওঁ আৰু পিছফালে গাইজ আম্মা ধুনু আছে তো চালোঁ গাইজ আমি গাইজ গাড়ীত পেৰে নুমিখিনে বহি আছোঁ ডাঙৰ আব্বাৰ দোকানত মানে গাইজ পাৰবিনহঁতৰ দোকানত বহি আছোঁ আৰু নানীহঁতে আহিলে গাইজ যাম আৰু গাইজ ইফালে চানাচক লগ পালোঁ তাই মানে স্কুলত গৈছিল আজি ৰবিবাৰ সিহঁতৰ মানে NCC কৰে ৰবিবাৰে মই গাইজ পূৰা মানে গাড়ীত বহি লৈছোঁ আৰু নানীহঁতো আহিল নানীহঁতৰ লগতে গ'লোঁ গাইজ আৰু আগত দেখি আছে গাইজ মহা আৰু মামা পূৰা আগত দেখি বহি লৈছি তো আমি যাই আছোঁ গাইজ আমি আহি পালোঁ গাইজ মাহীহঁতৰ ঘৰ আৰু আমাৰ মানে মাহাহঁতৰ ঘৰ আৰু ইফালে গাইজ আলোচনা আহিনে পূৰা গেম খেলি আছে আৰু আমাৰ ধুনু চাই আছে পূৰা গাইজ আৰু গাইজ এয়া মামা পূৰা বহি আছে তো বলক মানে ইফালে গাইজ নানী নহাইছি তো চালোঁ গাইজ সেয়া গাইজ বিয়া মই দূৰত পৰি ভিডিঅ'টো কৰি ল'লোঁ এতিয়া বলক গাইজ মানে ভিতৰলৈকে যাওঁ আৰু গাইজ আহিলোঁ মানে বহি আছোঁ গোটেই মাখানে পাইটি এইটো বহি আছে আমি অলপ বহি কেনে গাইজ আহিলোঁ ভাত খাব মানে পেটটো একেবাৰে কৰকৰা বাঢ়িছে ইফালে মানে কাঢ়ি চাহি দিছে তো ভাত দিব গাইজ ইফালে গাইজ ভাত দিলা পাপৰ পনীৰ দালি ভাজি আৰু গাইজ গল্লা কি খাব আৰু গাইজ মাছো আছিল লগতে মই গাইজ পূৰা মাৰি আছোঁ আপোনালোকক গাইজ খাই কিনে লগ পাই আছোঁ দিয়া গাইজ দৰা মানে মোৰ গাইজ মামা হয় আমি গাইজ খাই লৈ কেনে ওলাই আহিলোঁ আৰু লগতে গাইজ ৰাধাৰমাক লগ পালোঁ মামাইহে খাব আহিলা তো এতিয়া বলক গাইজ মানে যাওঁ মানে গাইজ ঘৰত হয় আৰু মাহীহঁতৰ ঘৰলৈকে যাওঁ বলক চিয়া খাই আহিলোঁ এতিয়া মানে যাই আছোঁ মাহীহঁতৰ ঘৰত চুই মাহীহঁতৰ ঘৰত এতিয়া বলক গাইজ তাকলৈকে যাওঁ এতিয়া আমি যাম চুই মাহীহঁতৰ ঘৰলৈ গাইজ বিয়া দগুৰি খালোঁ বিয়া দগুৰি দৈ গল্লা পনীৰ মাছ কি খাব গাইজ কিন্তু গাইজ মই দৈ গাইজ গাড়ীখনে পাউডাৰ লৈ আহিছে আমাক গাইজ পাউডাৰ নালগে সেইকাৰণে আমি গাইজ চাইড মাৰি দিলোঁ অলপ গাইজ পাউডাৰ আহিব পাৰে পাউডাৰ ল'ব গাইজ পাউডাৰখিনি গেল আমি যাম এই গাইজ আছে এইগিলা পাউডাৰ ই গাইজ আৰু এখন আছি এই গাইজ ধুলা উজুৰে আছি এখন বেছিকৈ ফেক্টৰীতে লৈ আহিছি টান কাটিম তো মাহিন্দাত যাওঁ গাইজ পাউডাৰ ল'বাই নালাগে আকৌ ঘৰৰ পৰা গাইজ পাউডাৰ লৈ আহিব নাংগে এতে মানে ল'ব পাৰে ৰাস্তাত গাইজ গাইজ আৰু এখন গেল পাউডাৰ দি গেল গাইজ কি কম কলা মানুহ বগা কৰিছে আমি আহি পালোঁ গাইজ মাহীহঁতৰ ঘৰত ইফালে গাইজ বাইটি বহি আছে ধুনু সুপ্ৰিয়া আৰু গাইজ মাহী গাইজ ই মানে মোবাইলৰ পাগলা হৈ আছে গেম খেলিব বুঢ়া খাইছি গাইজ এটা হ'ল চুন মাহীহঁতৰ নানা আৰু গাইজ আমি আহিলোঁ নানীহঁতৰ ঘৰত তো এতিয়া বলক গাইজ নানীহঁতৰ ঘৰত যাওঁ আৰু অভাৰব্ৰিজখন হোৱাই নাই আৰু এইটো হ'ল গাইজ যাৰ পাৰাৰ মহা
আৰু গাইজ গটামাখানে যাই আছোঁ শৰাইঘাট দলংখন পাৰ হ'লোঁ এই মহা আৰু মামা আৰু মই গাইজ পৰা চকলেট খাই যাই আছোঁ গাইজ নানি মানে আমাৰ পেহাক আৰু গাইজ নানীহঁতৰ ঘৰত পৰা আহি কিনে পূৰা গাড়ীত বহি ল'লোঁ আৰু নানীহঁতৰ মানে চাহ তাহ খাই কিনে আহিলোঁ আৰু তো এতিয়া বোলে গাইজ একেবাৰে ঘৰত যাই আপোনালোকক লগ পাই আছোঁ তো চালোঁ গাইজ আমি গাইজ বিয়া খাই আহি পালোঁ তো আজি মানে গাঁৱতো বিয়া আছে আৰু এইটো ভিডিঅ'ত মানে গাইজ নেদেখাং আৰু মানে লঙো হৈছে তো এইটো ভিডিঅ' গাইজ কেনে পাইছে কমেণ্ট বক্সত ক'ব নাপাহৰিব তো আপোনালোকক অন্য এটা ভ্লগত লগ পাই আছোঁ আজিলৈকে আহিছোঁ বাই